দ্বিতীয়বাৰৰ কাৰণে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰীসভাত মোক অন্তৰ্ভুক্ত কৰি দেশ সেৱা কৰিবৰ কাৰণে যিখিনি সুযোগ দিলে তাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি. নাড্ডা ডাঙৰীয়াও মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। তেখেতসকলে মোৰ ওপৰত বিশ্বাস ৰাখি এই দায়িত্ব অৰ্পণ কৰাৰ বাবে সিদ্ধান্ত ল'লে আৰু মোৰ বাবে এইটো এটা সৌভাগ্য বিষয় যে আগন্তুক দিনত মই নিশ্চিতভাৱে ভাৰতবৰ্ষৰ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়াবৰ বাবে কাম কৰিব পাৰিম আৰু লগতে অসমৰ পৰম শ্ৰদ্ধাৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজলৈ মই আন্তৰিকতাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।